হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমি যোৱাকালি এটা খানা খাইছিলোঁ লগৰকেইজনী লগ লাগি, কিন্তু বহুত বৰষুণ যোৱাকালি আছিলে। যোৱাকালি বৰষুণ বতাহ, এয়া সিহঁতে আলু পিঁয়াজ কাটি আছে, এজনীয়ে মছলা এডভাৰটাইজ দি আছে। তাৰপাছত মই মাছ ভাজি নাছিলোঁ, মাছ ভাজি থাকিবলৈ এপাক চাই আহোঁ সিহঁতক। অকণমান বোলো ভিডিঅ' কৰোঁ, যিহেতু আমি লগৰকেইজনী আমি এনেকৈ গোটৰ মিটিঙতহে লগ হোৱা নহয়, যেতিয়া অকণমান বোলো কেমেৰাত বন্দী কৰি থওঁ। সকলোৰে ফূৰ্তি আনন্দৰ সময়কণ বহুত ভাল লগা, আমি যিকণ সময়ত লগ হওঁ বহুত ভাল লাগে লগৰকেইজনীৰ লগত। এইফালে ভাত হৈ গ'ল, মোৰ ভাত বনাই হৈ গ'ল। এইফালে মাছ ভাজি আছোঁ। তাৰপিছত মাছটো ভাজি হোৱাৰ পিছত বিলাহী আৰু দালি আলু মাছ বনাম। এইফালে লগৰজনীয়ে মাংস বনাই আছে। তাই বিশেষ মাংসটো বনাই থাকোঁতে মই ভিতৰত বিলাহীটো ভাজি থাকোঁতে মই মাংসখিনি সেই হোৱা আগেহে পাইছোঁহি। এইফালে মই বিলাহী ভাজি আছোঁ। এয়া বিলাহী ভাজি হৈছে আৰু এতিয়া মাছটো দি দিম দালিটো সৈতে। তাৰপিছত মাছৰ পেটুকা আনিছিলে, এইখিনি ল'ৰা ছোৱালীয়ে নাখাওঁ বুলি কোৱাৰ কাৰণে নবনালোঁ। পিছত বনাম আমি খাবৰ কাৰণে। এয়া ল'ৰা ছোৱালীকেইটাক দি দিলোঁ ভাত। বহুত বৰষুণ পৰি আছে। ভাতকেইটা সিহঁতক দি কৰি লৈ, যিহেতু 3টা বাজিলে, সিহঁতক খুৱাই কৰি লৈ আমি খাম। এইফালে মই মাছটো উলিয়াই থৈছোঁ ভাজিব বুলি, আমাৰ কাৰণে, বাকী চবকে দিয়া হৈ গ'ল। এইফালে মই মাছৰ পেটুকাটো আৰু তেলটো দি ভাজি আছোঁ। এইফালে ভাত দিয়া হৈ গ'ল, আমিও খাবলৈ লৈছোঁ। সেইফালে ভাত দি আছে, মই অকণমান ভিডিঅ' কৰিছোঁ। ধুনুৱে দি আছে। তাৰপাছত দি কৰি একদম বহিম আৰু। এইফালে আমাৰ চমুৱে চাই আছোঁ, ওপৰলৈ মই ভিডিঅ' কৰি যাই আছোঁ, চাই আছে। মোক মাতি আছে আৰু, আহা তুমি বহাহি ভাত খোৱাহি। এইফালে আমাৰ ধুনুৱে দালি দি আছে। আজিলৈ ভিডিঅ'টোৰ ইমানেই, বাই বাই, আকৌ লগ পাম।